অমৃত মহোৎসৱ যেটো আপুনি জানে যে ৭৫ বছৰ যেটো আমাৰ সেলিব্রেশন গোটেই সমগ্ৰ দেশত তাৰ প্ৰতি কেন্দ্ৰ কৰি আজি কোকৰাঝাৰ জিলাৰ ভবানীপুৰ ক্লাবত লায়ন্স ক্লাবে যেটো ব্লাড ডোনেশ্যন কেম্প আয়োজন কৰিছে সঁচাই আনন্দজনক কাৰণ আজাদী কে অমৃত উৎসৱত যেটো আমি সেলিব্রেশন কৰি আছো ঘৰ ঘৰ তিৰংগা তো সেইমতে আজি যে সকলে আহিছে স্বেচ্ছাসেৱকসকল আহি ব্লাড দি আছে যে দেশ আগুৱাই লৈ যাব লাগে আৰু যোন মানুহবিলাক ব্লাডৰ কাৰণে মৰে বা প্ৰাণ যায় সেই ব্যক্তিসকল যাতে মানে এই টেষ্টটোৰ কাৰণে জীয়াই থাকিব পাৰে যাৰ কাৰণে ইমান ধুনীয়া এটা পদক্ষেপ লায়ন্স ক্লাবে লৈছে মই সঁচাই আনন্দিত মই আশা ৰাখিছোঁ লায়ন্স ক্লাবৰ যেনেকুৱা এক্টিভিটিজ আমাৰ কোকৰাঝাৰ জিলাত কৰি আছে বছৰকে ধৰি এনেকুৱা ব্লাড ডোনেশ্যন কেম্প বা আই কেম্প বিভিন্ন আদি কৰি ধৰি এক্টিভিটিজবিলাক যিবিলাক কাম লায়ন্স ক্লাবে কৰি আছে আমাৰ প্ৰেছিডেণ্ট নাহাটেজীৰ নেতৃত্বত তো মই বিচাৰোঁ আগন্তুক দিনক আৰু এনেকুৱা এক্টিভিটিজ কৰক যোন এক্টিভিটিজ নাকি আমাৰ সমাজখন আগবঢ়াই লৈ যাব আৰু দেশখন মানে সৌন্দৰ্য আগবঢ়াব সেইমতে আজিৰ এই যে ১৩ তাৰিখ কোকৰাঝাৰ জিলা ভবানীপুৰ ক্লাবত এই ব্লাড ডোনেশ্যন কেম্প নিয়াৰ এবাউট ৩০জন ল'ৰা বা পুৰুষ আজি স্বেচ্ছাকে এই ইয়াতে তেজ দিব আৰু সেই তেজটো RNB চিভিল হস্পিটেলত জমা পৰিব আৰু সেই তেজেৰে বহুত মানুহৰ জীৱন ৰক্ষা পাব তো আজিৰ এই ধুনীয়ামূলক কাৰ্যসূচীত মই ইয়াতে আহিছোঁ আমন্ত্ৰিত অতিথি হিচাপে আহিছোঁ আৰু যিহেতু মোৰ নিজৰ ডিপাৰ্টমেণ্ট বহুত ভাল লাগিছে আৰু আশা ৰাখিছোঁ আৰু এটা আহ্বান আপোনালোকৰ সংবাদ মানে চেনেলৰ জৰিয়তে যে সবেই সকলোৱে আগবাঢ়ি আহিব লাগে স্বেচ্ছাৰে তেজ দিব লাগে এই মানে আমাৰ দেহত যিমান তেজ থকা উচিত তাতকৈ আমাৰ দেহত অত্যাধিক তেজ আমাৰ দেহত থাকে বহুত যিমান আমি জানো যে 12 থাকিলেই হয় আমাৰ হিমোগ্লোবিন কাৰোবাৰ 14 থাকে কাৰোবাৰ 15 থাকে 16 থাকে তো সেইমতে সেই মানে হিমোগ্লোবিন থকা ব্যক্তিসকলে আৰামছে তেজ দিব পাৰে সেই ব্যক্তিসকল আগবাঢ়ি আহক তেজ দিয়ক মানুহৰ জীৱন ৰক্ষা কৰক আৰু এই তেজৰ কাৰণে আপোনাৰ জানে ডাঙৰ হস্পিটেলত গ'লে গম পোৱা যায় তেজৰ কাৰণে কিমান মানুহ জীৱন দিয়ে তেজ নাপায় আৰু তেজ এনেকুৱা বস্তু পইচা দিও আমি কিনিব নোৱাৰোঁ এনেকুৱা টাইমত সেইকাৰণে যদি ব্লাড বেংকত যথেষ্ট পৰিমাণৰ তেজ থাকে তেনেহ'লে মানুহৰ এটা মানে কনফিডেন্স পায়